নমস্কাৰ, মই দীপিকা অন্য এটা ভিডিঅ'লৈ আহিলোঁ। আজি বনাব লৈছোঁ মই কণী আৰু আলুৰ চপ। ইয়াৰ প্ৰথমতে মই এটা বাতি লৈছোঁ, তাত মই 2 চামুচ বেচন লৈছোঁ, 1 চামুচ পিঠাগুড়ি লৈছোঁ ডাঙৰ চামুচেৰে, আৰু মই 1 চামুচ চুজি লৈছোঁ। লৈ এতিয়া ইয়াতে মই সোৱাদ অনুযায়ী নিমখ দিম, তাৰপিছত জলকীয়া গুড়ি অলপ দিলোঁ, হালধি অলপ দিলোঁ, জিৰা গুড়ি অলপ দিলোঁ, দি ধুনীয়াকৈ এইটো মই ঘোল বনাই ল'ম। ঘোলটো মই বেছি ডাঠো কৰা নাই, পাতলো কৰা নাই। তাৰপিছত ঘোলটো মই 10 মিনিটমানৰ বাবে ৰেষ্ট হ'বলৈ দিলোঁ। এতিয়া মই বইল কৰি লৈছিলোঁ আলু লৈছোঁ, মিহিকৈ কুটি লৈছোঁ জলকীয়া, তাৰপিছত দিলোঁ নিমখ, হালধি, এয়া অলপ জিৰা গুড়ি দিলোঁ, মিট মছলা অলপ দিলোঁ, আৰু জলকীয়া গুড়ি অলপ দিলোঁ, আৰু এয়া গৰম মছলা অলপ দিলোঁ। মিহিকৈ কুটি লোৱা পিঁয়াজ দিলোঁ, এয়া মই ধনিয়া অলপ দিলোঁ, দি ধুনীয়াকৈ এইখিনি এটা পিটিকা বনাই ল'লোঁ। তাৰপিছত মই কণী বইল কৰি লৈছিলোঁ, মই 4টা চপ বনাম, সেইবাবে 2টা কণী লৈছোঁ। লৈ মই কণী 2টা দুফাল কৰি ফালি ল'লোঁ। এতিয়া মই কণী ফাল যাতে লুকাই যায় তেনেকৈ মই আলু পিটিকা লৈছোঁ অলপ, তাৰপিছত মই কণী ফাল ইয়াতে লুকুৱাই থ'লোঁ। ধুনীয়াকৈ চপৰ আকাৰত বনাই ল'লোঁ। এতিয়া মই বেচনৰ যে ঘোলটো বনাইছিলোঁ তাত মই এইটো লেটিয়াই ল'লোঁ। লেটিয়াই লৈ এতিয়া মই তেলত ধুনীয়াকৈ এটা এটাকৈ ফ্ৰাই কৰি ল'লোঁ। খাবলৈ বহুত বেছি টেষ্টি হৈছে, আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন। এয়া মই গ্ৰীণ চাটনি, পুদিনা চাটনিৰ লগত পৰিৱেশন কৰিছোঁ। আপোনালোকে এনেকৈ বনাই খাই চাব আৰু কেনেকুৱা মোক জনাব। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ।